নমস্কাৰ, সুপ্ৰভাত। আপোনালোক সকলোলৈকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিষয়ে। আজি 28 মে। 1742 চনৰ আজিৰ দিনটোতে লণ্ডনত প্ৰথম আভ্যন্তৰীণ ছুইমিং পুলৰ আৰম্ভ হৈছিল। তাৰোপৰি 1996 চনৰ আজিৰ দিনটোতে HD দেৱেগৌড়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 1998 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 28 মে তাৰিখে পাকিস্তানে পাৰমাণৱিক শক্তি পৰীক্ষণ কাৰ্য সম্পন্ন কৰে। তাৰোপৰি 2008 চনৰ আজিৰ দিনটোতে নেপালৰ সংবিধান সভাই নেপালক এখন গণৰাজ্য হিচাপে ঘোষণা কৰে। তাৰোপৰি উৰ্দু ভাষাৰ জনপ্ৰিয় কবি মীৰ তাকি মীৰৰ 1723 চনৰ আজিৰ দিনটোতে আগ্ৰাত জন্ম হৈছিল। তাৰোপৰি 1883 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, আইনবিদ, ৰাজনীতিবিদ, কবি, লিখক, বীৰ অথবা বিনায়ক দামোদৰ সাভাৰকাৰৰ মহাৰাষ্ট্ৰৰ ভাগৰত জন্ম হৈছিল। তাৰোপৰি অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশম নামৰ ৰাজনৈতিক দলটোৰ জন্মদাতা তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ও বিশিষ্ট অভিনেতা N.T. ৰামাৰাও 1923 চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশৰ নিম্মাকুৰুত জন্ম হৈছিল। তাৰোপৰি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু লোকপাল অধ্যক্ষ পিনাকী চন্দ্ৰ ঘোষৰ 1952 চনৰ আজিৰ দিনটোতে কলকাতাত জন্ম হৈছিল। আজি 28 মে, আজি বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস। 2012 চনত জনস্বাস্থ্য সম্পৰ্কীয় সামাজিক উদ্যমী কিছুমান সংগঠনে ঋতুস্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আৰু 2013 চনৰ মে মাহত জাৰ্মানীৰ ৱাচ ইউনাইটেড নামৰ এটা বেচৰকাৰী সংস্থাই সামাজিক মাধ্যমত ঋতুচক্ৰৰ সজাগতাৰ উদ্দেশ্যেৰে এক অভিযান আৰম্ভ কৰিছিল। লগতে ঋতুস্ৰাৱ স্বাস্থ্যৰ ওপৰত গোলকীয় সজাগতাৰ বাবে এক দিৱস উদযাপন কৰিবলৈও মনস্থ কৰে আৰু ঋতুচক্ৰৰ গড় হিচাপত 28 দিন হোৱা বাবে 28 তাৰিখটো আৰু ঋতুচক্ৰৰ সময়ত মহিলাৰ গড় হিচাপত 5 দিন ঋতুস্ৰাৱ হয় বাবে এই 28 মে তাৰিখটো বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত লয়। 2014 চনৰ 28 মে তাৰিখে গোটেই বিশ্বতে পোনপ্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস উদযাপন কৰা হয়।